আজি আমি কথা পাতিম ফ্ৰেন্সৰ মাল্টিনেশ্যনেল কোম্পানী ৰেনল্টৰ বিষয়ে। এই কোম্পানী সংঘৰ্ষ অতি মানিবলগীয়া আছিল। এটা কোম্পানী যিটো এটা সময়ত বন্ধ হৈ যোৱাৰ পিছতো পুনৰ জীৱিত হৈ এতিয়া গোটেই পৃথিৱীতে আছে। এই কোম্পানীৰ কাহিনী আৰম্ভ হয় 12 ফেব্ৰুৱাৰী 1877 চনত, যেতিয়া লুইচ ৰেনল্টৰ জন্ম হয়। তেওঁৰ মাকৰ নাম বাৰ্থ ৰেনল্ট আৰু দেউতাকৰ নাম এলফ্ৰেড ৰেনল্ট আছিল। তেওঁ নিজৰ পঢ়া শুনা লিচিক কণ্ডোছ স্কুলৰ পৰা সম্পূৰ্ণ কৰে। তেওঁ সৰুৰে পৰা ইঞ্জিন আৰু টেকনিকেল বস্তু বৰ ভাল পাইছিল, যাৰ বাবে তেওঁ স্কুল নগৈ চেৰপাল কোম্পানীৰ গাড়ী নিৰ্মাণ কৰা ৱৰ্কশ্বপলৈ গৈছিল। এদিন তেওঁ এই কোম্পানীৰ গাড়ীৰ পিছফালে উঠিবলৈ পালে। তাৰ পাছত ঘৰলৈ আহি তেওঁ দেউতাকক এটা গাড়ী নিৰ্মাণ কৰা কোম্পানী খোলাৰ বাবে ক'ব ধৰিলে। তাৰপিছত দেউতাকে তেওঁক এটা পুৰণা ইঞ্জিন আনি দিয়ে। যেতিয়া লুইচ 21 বছৰ হয় তেতিয়া তেওঁ প্ৰথমখন গাড়ী নিৰ্মাণ কৰে। এই গাড়ীখন তেওঁৰ নাম ৰাখে ৰেনল্ট 1CB। এই গাড়ীখন সকলোৱে বৰ ভাল পালে আৰু তেওঁ দেউতাকৰ বন্ধু এজনে এই গাড়ীখনৰ 13টা মডেল কিনিবলৈ বিচাৰিলে। 25 ফেব্ৰুৱাৰী 1899 চনত লুইছে নিজৰ দুজন ভায়েকৰ লগত মিলি ৰেনল্ট ফ্ৰেন্স কোম্পানী খোলে। তাৰ পাছত কোম্পানীয়ে লাহে লাহে আগবাঢ়ে আৰু কম দিনৰ ভিতৰতে বেষ্ট চেলিং ব্ৰেণ্ড হৈ পৰে ফ্ৰেন্সৰ ভিতৰত। 1908 চনলৈ ৰেনল্ট ফ্ৰেন্সৰ আটাইতকৈ ডাঙৰ কাৰ নিৰ্মাতা প্ৰতিষ্ঠান হৈছিল। কিছু বছৰৰ পিছত তেওঁ এজন ভায়েকৰ কাৰ এক্সিডেণ্টত মৃত্যু হৈছিল আৰু আন এজন ভায়েকৰ বেমাৰত মৃত্যু হয়। তাৰ পাছত লুইছে অকলে ৰেনল্ট কোম্পানী চলাইছিল। তাৰ পাছত প্ৰথম বিশ্বযুদ্ধৰ সময়ত কোম্পানীক পিষ্টলৰ গুলীও নিৰ্মাণ কৰিবলৈ দিয়ে আৰু তাৰ বাহিৰে টেংক, পিষ্টল, জাহাজ আদিও নিৰ্মাণ কৰে। তাৰ পিছত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ৰেনল্টে জাৰ্মানীৰ বিভিন্ন অস্ত্ৰ শস্ত্ৰ নিৰ্মাণ কৰি দিছিল। ফ্ৰান্সে লুইছক জাৰ্মানীৰ বাবে অস্ত্ৰ শস্ত্ৰ বনোৱাৰ বাবে দেশদ্ৰোহী ঘোষণা কৰে আৰু ৰেনল্টৰ কোম্পানীৰ ৱৰ্কশ্বপত বোম দি ধ্বংস কৰি দিয়ে আৰু লুইছক জেলত বন্ধ কৰি থয়। কিছুদিনৰ পাছত লুইছৰ জেলতে মৃত্যু হয়। তাৰ পিছত যুদ্ধত ফ্ৰান্স বেয়াকৈ হাৰে আৰু সকলো শেষ হৈ যায়। আচলতে লুইছে নিজৰ কোম্পানী গুলী নিৰ্মাণ কৰি দেশৰ আৰ্থিক অৱস্থা ভাল কৰিবলৈ বিচাৰিছিল। জাৰ্মানীক অস্ত্ৰ নিৰ্মাণ কৰি সেইবাবে তেওঁলোকে বেচিছিল। তাৰপিছত ৰেনল্ট কোম্পানী চৰকাৰে চলায়। আজি এই কোম্পানী গোটেই বিশ্বতে আছে।